হেল্ল' বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি মই মাছৰ জোলৰ তৰকাৰী এখন বনাব লৈছোঁ। ভাবিলোঁ ভিডিঅ' এটা কৰি আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি। আৰু মই কিহৰ তৰকাৰী বনাম মাছৰ নৰসিংহ ভেদাইলতাৰ জোল আৰু মাছ কেইপিচ মই এতিয়া ভাজি ল'ব লাগিব। আৰু এইফালে আলু বইল কৰি লৈছিলোঁ অলপ, আৰু পিঁয়াজ কাটি থৈছোঁ, জলকীয়া ফালি থৈছোঁ। আৰু কেনেদৰেনো বনাওঁ মই তৰকাৰীখন আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু কেমেৰা কৰা মানুহ নাই, কাৰণ ষ্টেণ্ডডালো মই আনিব পৰা নাই, সেইবাবে অলপমান ভিডিঅ'টো ভালকৈ কৰিব পৰা নাই, সেইবাবে মই দুখিত। আৰু মাছ কেইপিচ এনেদৰে মই এতিয়া ফ্ৰাই কৰি ল'ম। আপোনালোকে এই তৰকাৰীখন ৰান্ধি খাই ভাল পায়নে, আৰু কোনে কোনে ভাল পায় মোক জনাবচোন। মই কিন্তু বৰ ভাল পাওঁ। আৰু কোনো ধৰণৰ মছলা নিদিয়াকৈ মই আজি বনাম। এইফালে মাছৰ পেটু অলপ আছিলে, মাছৰ পেটুখিনিও মই এতিয়া এইখন কেৰাহীতে ভাজি ল'ম। আৰু মাছৰ পেটু কিন্তু মোৰ খুবেই প্ৰিয়। মাছ লাগিলে মই নাখামেই, মাছৰ পেটুকণ মোক লাগিবই। আৰু এইফালে পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজ দি দিছোঁ তেলতে, আৰু কেঁচা জলকীয়া ফালি লৈছোঁ, ইয়াতে দি দিছোঁ। আৰু মাছৰ পেটুত অলপ জ্বলা হ'লে ভাল লাগে। আৰু বেঙেনা থাকিলে লগত বেঙেনাও দিব পাৰে, বেঙেনা দিলেও খাই ভাল লাগে। মোৰ কিন্তু আজি বেঙেনা নাই, সেইবাবে মাছৰ পেটুকণ মই ভাতৰ লগতে ভাজিব লাগিব। এইফালে মাছৰ পেটুখিনি ইয়াতো দি দিলোঁ, এতিয়া অলপ দেৰি ভাজি ল'ম। আৰু সোৱাদ অনুযায়ী আপোনালোকে নিমখ হালধি দি ল'ব। মাছৰ পেটুতো মই কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া ভাতকেইটা দি দিছোঁ ইয়াতে মই পেটুখিনিত, এতিয়া ভাজি ল'ম এইখিনি ধুনীয়াকৈ। এইফালে হালধি নিমখো দি দিছোঁ। আৰু কেৰাহীখন অলপমান লেতেৰা বুলি নাহাঁহিব, কাৰণ দিনতে ভাজি বনাইছিলোঁ, সেইখন কেৰাহীতে মই মাছ ফ্ৰাই কৰিলোঁ। আৰু মাছৰ পেটুখিনিও সেইখনতে ভাজি আছোঁ। এতিয়া তেল দি দিলোঁ, এতিয়া তৰকাৰীখন বনাব লাগিব, মাছৰ জোলখন। আৰু ইয়াতে মই এতিয়া পাঁচফোৰণ 1 চামুচ দি দিম। আৰু পিঁয়াজ দি দিছোঁ তেলতে। পিঁয়াজ কেইডোখৰ মই এতিয়া অলপ ৰঙচুৱা কৰি ভাজি ল'ব লাগিব। আৰু ইয়াতে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰোঁ, খালি অলপমান মই জিৰাৰ গুড়া ইয়াতে ব্যৱহাৰ কৰিম। আৰু জোখমতে আপোনালোকে নিজে নিমখ হালধি দি ল'ব। এইফালে মই জিৰাৰ গুড়ি সৰু চামুচেৰে 1 চামুচ দি দিছোঁ। আৰু এইখন তৰকাৰীত বিশেষকৈ মছলা দিলে মই খাই ভাল নাপাওঁ, সেইবাবে নহৰু আদা নৰসিংহৰ লগতে পেষ্ট কৰি থৈ দিয়া আছে মিক্সি গ্ৰাইণ্ডাৰত, সেইবাবে নহৰু আদাখিনি তাৰ লগতে একেলগে দি দিম, তেলতে দি লোৱা নাই। আৰু এতিয়া বইল কৰি থোৱা আলুখিনি অলপমান পিটিকি লৈ ইয়াতে দি দিছোঁ। তাৰ পাছত মিক্সি গ্ৰাইণ্ডাৰত গুড়ি কৰি ৰখা নৰসিংহ ভেদাইলতা নহৰু আদাৰ পেষ্টখিনি মই দি দিম। আৰু এইখিনি অলপমান দেৰি মই লৰাই লৈছোঁ। আৰু মিক্সিৰ তলত যিখিনি ৰৈ গৈছিল তাতে পানী দি মই এতিয়া তাতে পানী ঢালি দিম। আপোনালোকে জোখমতে পানীটো ঢালি ল'ব। মই কিন্তু অলপ জুলীয়া হ'লে খাই ভাল পাওঁ, সেইবাবে পানী অলপ বেছিকৈ দিম। পৰাপক্ষত পাৰিলে আপোনালোকে গৰম পানী ব্যৱহাৰ কৰিব, তেতিয়া পটককৈ উতলটো আহিব। আৰু গৰম পানী দিলে যিকোনো চব্জিকণ খাই ভাল লাগে। পানী অলপ মই বেছিকৈ দি দিছোঁ। আৰু এতিয়া মই ইয়াতে এখন ঢাকন দি কেইমিনিটমানৰ কাৰণে উতল আহিবলৈ দি দিম। যিহেতু গৰম পানী দিছোঁৱে, বেছি টাইম নালাগে হ'বলৈ চব্জিকণ। আৰু এতিয়া ঢাকন এখনেদি মই ঢাকন মাৰি দিছোঁ। আৰু গেছটো আপোনালোকে পূৰা হাই ফ্লেমত বহাই দিব, যাতে পটককৈ উতলি যায়। আৰু এইফালে উতল অহাত মই এতিয়া ফ্ৰাই কৰি ৰখা মাছখিনি দি দিছোঁ। আৰু এই তৰকাৰীখন খাবলৈ খুবেই ভাল লগা হয়। আপোনালোকে কেনেকুৱা ষ্টাইলত বনাই কোনে কেনেকৈ বনায় মই নাজানো, মই কিন্তু এনেধৰণে বনাই খাই ভাল পাওঁ। আৰু ভিডিঅ'টো যোনে যোনে শেষলৈকে চাইছে মই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো আজিলৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবচোন। এতিয়া তৰকাৰীখন হৈ গ'ল, আৰু গৰম গৰম ভাতৰ লগত খোৱাৰহে কথা। আৰু বেলেগৰ দৰে মই সজাই পৰাই বাতিত ধুনীয়াকৈ দেখাব পৰা নাই, কাৰণ মোৰ হাতত সময়ো কম। আৰু এনেদৰে যিসকলে বনাই খাই চোৱা নাই, এবাৰ বনাই খাই চাবচোন, খাবলৈ বৰ সোৱাদ লগা হয়। আৰু আজিলৈ সকলোকে বাই বাই জনাই বিদায় ল'লোঁ। আকৌ নেক্সট ভিডিঅ' এটাত লগ পাই আছোঁ। সকলো ভালে কুশলে থাকিব।